নমস্কাৰ আজি আমি জানিম যে শেয়াৰ মানে কি শেয়াৰ যাক আমি অসমীয়াত অংশপত্ৰ বুলি কওঁ প্ৰকৃততে অংশপত্ৰ হৈছে যে এক লিখিত দলিল ই মৌখিকভাৱে হ'ব নোৱাৰিব সম্পূৰ্ণ লিখিত হ'ব লাগিব আৰু ই প্ৰিন্টেড হ'ব লাগিব যি এটা কোম্পানীৰ মালিকীস্বত্বক প্ৰতিনিধিত্ব কৰে অৰ্থাৎ এটা কোম্পানীয়ে শেয়াৰ ইস্যু কৰিব কাক ইস্যু কৰিব পাব্লিকক ইস্যু কৰিব আমি ইয়াত ওয়াৰ্ডটো ইউজ কৰিম ইস্যু কোন ধৰণৰ কোম্পানী শেয়াৰ ইস্যু কৰিব অকল পাব্লিক বা ৰাজহুৱা খণ্ডৰ কোম্পানীহে ভাৰতবৰ্ষত শেয়াৰ ইস্যু কৰিব পাৰে কোনো ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ভাৰতত শেয়াৰ ইস্যু কৰিব নোৱাৰে সো শেয়াৰ হল এনেকুৱা এখন লিখিত দলিল যাৰ দ্বাৰা এটা কোম্পানীয়ে কোম্পানীটোৰ মালিকীস্বত্বৰ অংশ মানুহৰ মাজত ৰাইজৰ মাজত বিতৰণ কৰে অৰ্থাৎ যোনে শেয়াৰ কিনিব তেওঁ কোম্পানীটো শেয়াৰ হোল্ডাৰ হৈ পৰে আৰু শেয়াৰ হোল্ডাৰ সকলে শেয়াৰ ক্ৰয় কৰাৰ বিনিময়ত কোম্পানীটোৰ মালিকীস্বত্বৰ অধিকাৰ পায় এটা কথা হল যে কোম্পানীটোৱে কিয় শেয়াৰ ইস্যু কৰে কোম্পানীয়ে শেয়াৰ এই কাৰণে ইস্যু কৰে যে কোম্পানীক পইচা লাগে কোম্পানীক ধন লাগে কোম্পানী যেতিয়া পাব্লিকক শেয়াৰ ইস্যু কৰিব পাব্লিকে শেয়াৰ কিনিব তাৰ বিনিময়ত পাব্লিকৰ পৰা কোম্পানীটোৱে ধন সংগ্ৰহ কৰিব এই যিখিনি ধন সংগ্ৰহ হ'ব সেইখিনি কোম্পানীটোক শেয়াৰ কেপিটেল বুলি কোৱা হয় সো আমি ইয়াৰ পৰা এটা কথা স্পষ্ট হলো যে শেয়াৰ বুলি ক'লে ই এক লিখিত ই এক বিত্তীয় দলিল বা আহিলা যি কোম্পানীটোৰ মালিকীস্বত্বক প্ৰতিনিধিত্ব কৰে আৰু কোম্পানীটোৱে এই শেয়াৰ পাব্লিকক ইস্যু কৰে যাৰ দ্বাৰা কোম্পানীয়ে পাব্লিকৰ ধন সংগ্ৰহ কৰে এইটোৱে হল অংশপত্ৰ বা শেয়াৰৰ মূল কনসেপ্ট যদি তোমালোকে ভিডিওটো বুজি পালা কথাখিনি বুজি পালা তেনেহলে ভিডিওটো লাইক কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰিবা